ডিজি আসাম লাইফষ্টাইলৰ পৰা আপোনালোক আটাইকে জনাইছোঁ স্বাগতম। এয়া কাঠফুলা অলপ কৰিছিলোঁ আৰু এয়া মই কাঠফুলা ছিঙি লৈছোঁ। আজি ভিডিঅ'টিত মই কাঠফুলা কেনেকৈ বনাম তাকে আপোনালোকক দেখাম। এয়া কাঠফুলা ছিঙি হৈ গৈছে মোৰ। এয়া মাছৰুম ছিঙি ল'লোঁ, নিজে কৰা মাছৰুম। এয়া চাওক, মই কাঠফুলা এনেদৰে এপাহ এপাহকৈ এৰুৱাই লৈছোঁ। মই ডাঙৰ চাইজৰ কৰি ৰাখিছোঁ, ইয়াতকৈ মই সৰু চাইজ নকৰোঁ আৰু। কাঠফুলা ছিঙি হৈ গ'ল আৰু এয়া মই এনেদৰে ৰাখি থৈছোঁ। এতিয়া ধুই নলওঁ, প্ৰায় 250 গ্ৰামেই হ'ব, জোখা নাই যদিও অনুমানিক কৈছোঁ আপোনালোকৰ আগত। আৰু বনাবৰ টাইম হৈছে আৰু এয়া মই ধুই লৈছোঁ কাঠফুলা। এয়া বনাবৰ কাৰণে মই 2টা পিঁয়াজ কাটি লৈছোঁ আৰু এয়া নহৰু এটা থেতেলিয়াই লৈছোঁ আৰু আদা অকণমান থেতেলিয়াই লৈছোঁ আৰু এয়া লৈছোঁ বিলাহী। এতিয়া বনাবলৈ ষ্টাৰ্ট কৰি দিওঁ আৰু। এয়া কেৰাহী মই পাতি ল'লোঁ। কেৰাহীখন গৰম হ'লত মই অলপ মিঠাতেল দিলোঁ। এয়া দিছোঁ নহৰু, আদা, পিঁয়াজ। এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। জোখ অনুসৰি হালধি দি লৈছোঁ। এয়া নিমখ জোখ অনুসৰি দি ল'লোঁ। পুনৰ মই ভাজি লৈছোঁ। এয়া বিলাহী দি লৈছোঁ। বিলাহীখিনি মই গলি যোৱালৈকে ভাজি ল'ম। এয়া ঢাকোনখন লগাই দিলোঁ। এয়া মই বিলাহীখিনি ভাজি আছোঁ গলি যোৱালৈকে। এয়া জিৰা পাউডাৰ আধা চামুচ দি দিছোঁ ইয়াত। এয়া ধনিয়া পাউডাৰ দিছোঁ অকণমান। এয়া চাওকচোন, বিলাহী ক্ৰমান্বয়ে গলিবলৈ ধৰিছে। এনেকুৱাতে মই অকণমান পানী দিছোঁ, প্ৰায় আধা গিলাচমান হ'ব পানী। এয়া পানীখিনি দি মই উতলিবলৈ দিম। এয়া মই ঢাকোনখন লগাই দিলোঁ। এয়া চাওকচোন, ধুনীয়াকৈ উতল আহিছে। আৰু মই কাঠফুলা দি দিছোঁ। মই পুনৰ ঢাকোনখন লগাই দিলোঁ। এয়া চাওকচোন, ধুনীয়াকৈ কাঠফুলা হৈ গৈছে আৰু। মই মিডিয়াম ফ্লেম কৰি ৰাখিছিলোঁ আৰু এয়া প্ৰায় 15 মিনিটমান সময় ল'লে উতল অহাৰ পাছত কাঠফুলা সিজিবলৈ। আৰু মোৰ এই কাঠফুলা হৈ গৈছে আৰু এতিয়া মই ঢাকোনখন লগাই দিলোঁ আৰু গেছটো অফ কৰি দিলোঁ। এয়া মই পৰিৱেশনৰ কাৰণে লৈছোঁ। গৰমে গৰমে খাবলৈ খুবেই টেষ্টি হয়। মোৰ এই ৰেচিপিটো যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব ভিডিঅ'সমূহ টাইমতে পাবৰ কাৰণে। আজিলৈ ইমানতে এৰিছোঁ। বাই বাই।